অসমত আৰম্ভ কৰা হৈছে সইল হেল্থ কাৰ্ড আঁচনিৰ এই কাৰ্ডৰ দ্বাৰা কৃষকক ব্যক্তিগত খেতিৰ জৰিয়তে উৎপাদন ক্ষমতা বৃদ্ধিৰ বাবে আৱশ্যক পোষক দ্ৰব্য আৰু উৰ্বৰ কৃষিভিত্তিক পৰামৰ্শ প্ৰদান কৰা হ'ব 20 জানুৱাৰীৰ পৰা 5 দিনীয়াকৈ ধমধমাত আয়োজন কৰা হৈছে প্ৰথমবাৰৰ বাবে গ্ৰন্থ উৎসৱৰ আজি অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু অভয়াপুৰী উত্তৰ আৰু দক্ষিণ বিধানসভা পৰিষদৰ সৌজন্যত অনুষ্ঠিত হ'ব জাতীয় ঐক্য সমাৰোহ আগন্তুক 27 ফেব্ৰুৱাৰীত নগাঁৱৰ ভেভেৰীত শুভ উদ্বোধন কৰা হ'ব মহামৃত্যুঞ্জয় নাম শীৰ্ষক বিশ্বৰ আটাইতকৈ ডাঙৰ লিংগাকৃতিৰ শিৱ মন্দিৰৰ 17 জানুৱাৰীৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত 3দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে প্ৰথমবাৰৰ বাবে ৰূপকোঁৱৰ নাট সমাৰোহ বিতৰ্কিত ৱেব ছিৰিজ তাণ্ডৱৰ পৰিচালক আলী আব্বাছ জাফৰে টুইটাৰৰ জৰিয়তে বিচাৰিছে ক্ষমা 21 জানুৱাৰীত 3দিনীয়াকৈ অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় কৃষি উদ্যান শস্য মেলা অৰুণাচলৰ প্ৰায় 101টা ঘৰ সহিতে চীনে নিৰ্মাণ কৰিছে গাঁও ছেটেলাইটৰ সহায়ত ধৰা পৰিছে এই কথা 2021 চনৰ 1 জানুৱাৰী তাৰিখটো যোগ্যতা বছৰ হিচাপে লৈ বাক্সা জিলাৰ 58 নং তামুলপুৰ 62 নং বৰমা আৰু 63 নং চাপাগুৰি বিধানসভা সমষ্টিত প্ৰস্তুত কৰি উলিওৱা চূড়ান্ত ভোটাৰ তালিকাখন সোমবাৰে মছলপুৰত উপায়ুক্ত ৰঞ্জন শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে আহমেদাবাদ আৰু চুৰাট মেট্ৰ' ৰেল প্ৰকল্পৰ ভূমি পূজন